তথাপি মন গৈছ মুহে কোঠাই গুৰু উপদেশে যিটো লভে আত্মাৰাণ গৃহবাসে তাৰ কিবা উপজাই বেকাম জীবে হরিন্দ্রিয় বর্গ বৈশ ভৈন্দ জানি তেবে বন বিহাশ্রমে দুইটু নাহি সেই কোটটোৱে আমাক গৃহস্থসকলক ভাল সিদ্ধান্ত এটা দিছে দেই। কৈছে যে বিষয় বাসনা গুচিব বুলি তুমি ভাবিছা নেকি? মানুহজন ঘৰৰ পৰা ওলাই অহাৰ পিছত ঘৰত নাই বুলি তুমি ভাবিছানে? মন প্ৰাণ চেত কায় বাক্য সমস্ত ঘৰতে আছে, কিন্তু ঘৰতে থাকি পেলাই যদি ত্যাগ কৰিব পাৰে সেইটোৱে আছে ডাঙৰ কথা। ঘৰতে নকলে থাকো, কিন্তু মোৰ লগত যিটো আজ বা যিটো মানে ডমিনেটৰ নথকাতে মই আৰু শুনা। গতিকে শুনাই যে বৰ্ণাশ্ৰম আশ্ৰয় চয় ইন্দ্ৰকালী কৈ বনে বনে ফুৰিব শস্য নাইছে গুগল গুগলে জিতেন্দ্ৰীয় হ'ব নেকি? জিতেন্দ্ৰীয় নহ'ব, কিন্তু দ্ৰুত ধুঙেৰা নম গুৰুৱে আৰু শাস্ত্ৰৰ ভগৱতে কি জ্ঞান দিছে? গুৰুৰ দিয়া বাক্যবিলাক ৰজাতকৈ ভয়, পুত্ৰতকৈ স্নেহে, প্ৰাণতকৈ অধিক ৰূপে পালন কৰাত যত্নপৰ হোৱা আৰু বেদ বাক্য যেনে কৃষ্ণপদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰি হয় ব্যৱহাৰ কদাচিতো নলয়। কৃষ্ণপদ সুত সেৱা মনে কৃষ্ণপদ সেৱা সুত মনে কৰে অনুভৱ সৰ্বক্ষণে ইয়াকে মহন্ত ভুলিয়ে জানা নিশ্চয়। গতিকে অতি ভোগক শুশ্ৰূষা কৰাৰ পিছতো যদি পুৱা বজৰা নিত্যনৈমিত্তিকভাৱে যদি সততা আৰু নিষ্ঠাৰে হিংসাপূৰ্ণ হৈ যদি ধৰ্ম ঈশ্বৰক উন্মূল ইটো তুংগে বৈৰাগ হ'ব পদক্ষেপ যে নাভাবিব যে আমি আহাৰমুঠি গ্ৰহণ কৰাৰ পিছত আমাৰ পেটত গৰ্ভাগ্নিয়ে কেনেকৈ গ্ৰহণ কৰা হয় সেই কথা আপুনি বা হওক বা মই হয় আমি অনুভৱ কৰিব নোৱাৰোঁ। কৃষ্ণৰ কৃপাত গুৰুৰ কৃপাত সাধুমহন্তসকলৰ কৃপাত যেতিয়া তিলকে আহি আপোনাৰ যেতিয়া বৈৰাগ ভাৱ আহিব তেতিয়া সেই মনোভাৱটো আহিব। সেই ৰাজন আপুনি বনবাস হৈ যাব নালাগে, গৃহতে থাকি সেইটো আপুনি ইন্দ্ৰিয় সংযম কৰিবৰ কাৰণে চেষ্টা কৰক, সকলো পাব গৃহতে পাব বুলি কৈছে কৃষ্ণ।